স্বাগতম জনাইছোঁ আপোনালোক সকলোকে মোৰ অন্য এটি ভিডিঅ'লৈ যাবলৈ ওলাইছোঁ পাহিৰ বাৰ্থডে পাৰ্টিলৈ। আৰু এয়া মৌলিক আকৌ মাকেহে গাড়ীত উঠাই দিব লাগে, কি যে আৰাম নহয় তাইৰ। গৈ আমি পালোগৈ বামুণী মৈদামত থকা পাহিহঁতৰ ঘৰ। আৰু দেখিছেনে এয়া বাৰ্থডে গাৰ্ল, চুলি তুলি হাইলাইট কৰি দেখিবলৈ আৰু ধুনীয়া হৈছে। এয়া বিনু মেম, গুটি, পিন্দেও সকলোবোৰ বহি আছে। আৰু প্ৰথমে পাহিৰ লগত এখন ফটো উঠি ল'লোঁ, যিহেতু আজি তাইৰ বাৰ্থডে, গতিকে ফটোটো একদম স্পেচিয়েল হয় তাইৰ লগত উঠাটো আজি। আৰু এয়া চাহ আহি গ'ল, চাহৰ লগত কি আছে দেখুৱালোঁ, খাই বহুত ভাল লাগিলে। পাহিৰ মাকে নিজে বনাইছে আৰু এয়া শতাব্দী লাগি ভাগি দিছে। আৰু পাহিয়ে নিজেই আমাক চাহ আনি দিলে। আৰু এয়া বিনু মেমে চাহ খাই দেখুৱালে। আৰু এয়া চাওক পাহিয়ে বাৰ্থডে গিফ্টবিলাক খুলি পিন্ধি মেলি দেখুৱাই আছে এটা এটাকৈ। আৰু এয়া কেক কাটিং আৰম্ভ হৈ যাব এতিয়া, আপোনালোকে উপভোগ কৰক। বাৰ্থডে চঙৰ এছামিজ ভাৰ্চনটো শুনকচোন বাৰু, হাঁহি মৰিব। নাৰিকল ৰুকছো পাহিৰ মা দেউতাক আজি প্ৰথমবাৰৰ কাৰণে লগ পালোঁ, বহুত ভাল লাগিলে। তেওঁলোকৰ অৰিজিনেল ঘৰ আমাৰ মঙলদৈতে। আৰু এয়া হৈছে পাহিৰ ফ্ৰেণ্ডবিলাক, আমি সকলোৱে মিলি আড্ডা মাৰি আছোঁ। আৰু এয়া পাহিৰ বেলকনিৰ পৰা ভিউটো দেখুৱাই দিলোঁ। আৰু এয়া পাহিৰ মাক, খুব ফূৰ্তিবান মানুহ তেখেত এগৰাকী। আৰু দেখিছেনে জীয়েকৰ বাৰ্থডে কাৰণে নিজেই প্ৰাণ ঢালি নাচিছে। আণ্টিয়ে কৈছে তেওঁহে জন্ম দিছে ছোৱালী, গতিকে ছোৱালীৰ বাৰ্থডেত নাচিবতো লাগিবই। আৰু পাহিৰ ফ্ৰেণ্ড কেইজনীক চাওঁ একদম ঘূৰি নাচি আছে। আপোনালোকে বাৰু ভিডিঅ'টো উপভোগ কৰকচোন। আৰু নেক্সট মই আপোনালোকক শতাব্দী খাটুনিয়াৰে গোৱা খুব ধুনীয়া গানবিলাক দেখুৱাম, একদম ফাৰ্ষ্টৰ পৰা লাষ্টলৈকে। আপোনালোকে ভিডিঅ'টো চাই থাকক আৰু আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো শেষলৈ চাই খুবেই ভাল পাব। আৰু পাহিৰ ফ্ৰেণ্ড কেইজনী দেখিছেনে ইমান নাচিব পাৰি ইহঁতে, বহুত ভাল লাগিলে ইহঁতৰ ডান্স উপভোগ কৰি। আৰু আপোনালোককো দেখুৱালে একদম প্ৰাণ ঢালি নাচিছে একদম। পাহিৰ মাকো কম নহয় দেই নাচাত, কিন্তু একেবাৰে হাৰ মানা নাই। পাহিয়ে কিন্তু নাচা নাই, একদম বহি চাপৰি মাৰি আছে। আৰু আমি কেইটা দৰ্শক, আৰু বহুত ভাল লাগে এনেদৰে একেলগে সকলোৱে মিলি আনন্দ কৰি। আৰু এই দুজনীক চাওক, এজনী হৈছে পাহিৰ ভণ্টি আৰু আনজনী হৈছে পাহিৰ ভণ্টিৰ বান্ধৱী। আৰু এই মাধুৰী গান উপভোগ কৰক। মাধুৰী দীক্ষিতৰ খুব ধুনীয়া গানত ভাইলিনাই নৃত্য কৰিব পাৰে, তাই কটনত পৰি আছে আৰু খুব ধুনীয়া নাচে, এয়া চাওক। আৰু নেক্সট আপোনালোকে উপভোগ কৰক আমাৰ শতাব্দীৰ গীতৰ শৰাই।
মেহফিল সামৰণি অন্তত আমি সকলোৱে পেটৰ ভোকত গৈ পালোগৈ ডাইনিং টেবুল আৰু সকলোৱে মিলি খালোঁ ধুনীয়া ধুনীয়া টেষ্টি খানা পাহিৰ মায়ে বনাইছিলে আৰু এয়া বিনু মেমে পকাই দিছে কি কিনো নাই খানাত মাছ মাংস পনীৰ ভাজি সকলোখিনিয়ে আছে পায়সৰো ব্যৱস্থা কৰিছে পাহিৰ মায়ে খুব ধুনীয়া টেষ্টি পায়স বনাইছে আপোনালোকক দেখুৱাম মই এয়া পায়সৰ বাটি আৰু ময়ো খাই দিছোঁ বিৰাট টেষ্টি আছিলে পায়সখিনি আৰু অৱশেষত ভিনদেউৰ গাড়ীত উঠি আমি নিশাৰ মহানগৰীৰ শোভা উপভোগ কৰি ঘৰমুৱা হ'লোঁ আৰু আপোনালোককো অকণমান নাইট ভিউটো দেখুৱাই দিছোঁ কেনেকুৱা লাগিছে জনাব ভিডিঅ'টি চাই আৰু যদি ভাল লাগিছে ভিডিঅ'টি কমেণ্ট কৰিব আৰু লগতে এটা কথা আজি পাহিৰ জন্মদিন আছিলে গতিকে সকলোৱে তাইক জন্মদিনৰ পুনৰবাৰ উইচ কৰিব বুলি আশা কৰিলোঁ কমেণ্ট বক্সত আৰু এয়া আপোনালোকৰ কাৰণে নাইট ভিউ এটা উপভোগ কৰক ভিডিঅ'টি আৰু শেষলৈ চাই আছে যোনে সকলোকে ধন্যবাদ।